মৰমৰ ৰাইজ আমি আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ ব্ৰহ্মপুত্ৰ বালিচাপুৰীলৈ আহি পাইছোঁ অকণমান সময়ৰ কাৰণে আমি ইয়াত ৰখিছোঁ আমাৰ ছাৰ এইখিনিতে দেখা পোৱা গৈছে বিভিন্ন ধৰণৰ ছাই গছ উলু আৰু চন ঠায়ে ঠায়ে বিভিন্ন ধৰণৰ এনেকুৱা চন পৰি আছে বালি ইয়াৰ পৰা অলপ আঁতৰতে আমি নদীখন দেখা পাম এইটো চাইডতে নদী অলপ পিছত আমি নদীলৈ আহি পাইছোঁহি আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্নজনে বিভিন্ন ধৰণৰ নাচ গানৰ ভিতৰত মছগুল হৈ আছে এনেকৈ নিজৰ নিজৰ প্ৰতিভা নাচৰ প্ৰতি থকা তথা গানৰ প্ৰতি থকা গানৰ তালে তালে আৰু ঢৌৰ চেৱে চেৱে যেনিবা নাচি আছে ছোৱালীখিনিও লাহে 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 নাচিবলৈ আৰম্ভ কৰিছে বিভিন্ন ধৰণৰ নাচ ল'ৰাখিনিও আজিকালি ঝুমুৰ নাচৰ নিচিনা নাচ আমাৰ মাজত ছাৰ মাজে মাজে অলপ আঁকি আছে ব্ৰহ্মপুত্ৰ বালি চাপৰি পাৰ হোৱাৰ পিছত আমি এনেদৰে ব্ৰহ্মপুত্ৰ নৈৰ মাছখনেৰে এনেকৈ লাহে লাহে আগবাঢ়ি গৈ আছোঁ দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে বহুতে আনন্দ পাইছে বিভিন্ন ঠাইৰ অসমৰ পৰা অহা বিভিন্ন অঞ্চলৰ পৰা অহা আমাৰ এই নাৱৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতাৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি ক'ব গ'লে এই অভিজ্ঞতাখন অৰ্জন কৰিবলৈ পাইছোঁহি এনেকৈ যদি চোৱা যায় আগপিনে পাৰ দেখা পোৱা নাযায় বহু দূৰলৈ মই কিন্তু জুম কৰিছোঁ তথাপি অলপ মানে এই ছাইডখিনিত অলপ পানী কম দেখা পোৱা গৈছে এনেদৰে আৰু এটা বিশেষ কথাটো হৈছে যে এইখিনিতে সাধাৰণতে আমাৰ কি হয় নাওখন মাটিত লাগি যোৱা অৱস্থা এনেকুৱা যাৰ কাৰণে লাহে লাহে যাব লগা হৈছে এনেদৰে আমি গৈ আছোঁ এইটো চিংৰি নে কিবা চাপৰি নামখিনিও নাজানো ইয়াতে যদিও আমি মোবাইল চাৰ্চ কৰিছোঁ নাপাওঁ এইখিনিতে নাওখন একদম মাটিত লাগি গৈছিল যাৰ কাৰণে 4-5জনমান ল'ৰা তথা মই নিজেও ইয়াত নামিব লগা হৈছিল নাওখন তুলিহে পিছত এনেদৰে আমি ঘৰমুৱা হৈছোঁহি আমাৰ ঘৰৰ ৰাস্তা যিটো সেইপিনে লাহে লাহে আগবাঢ়ি গৈ আছোঁ আমাৰ ছাৰ যে ইয়াত বহিছে এটা বহাতেই মানে কমপ্লিট বহিয়ে আছিল আমি খোৱা বোৱা যিখিনি কৰিব লাগে এইখিনিতে কৰিছোঁ বেলিখন যেনিবা একদম এই ব্ৰহ্মপুত্ৰ নৈৰ বুকুতে মাৰ গৈছেহি